গাইজ মই সংগীতা আপোনালোকক স্বাগতম জনাইছো মোৰ চেনেল সংগীতাস ভ্লগলৈ আজি দুৰ্গা পূজাৰ মহা অষ্টমী মই পোনপ্ৰথমে আপোনালোকক দুৰ্গা পূজাৰ শুভেচ্ছা জনাইছো আৰু মই এতিয়া ঘৰৰ ওচৰৰে পূজা এখনত যাবলৈ ওলাইছো আৰু এইবাৰটো পূজা তেনেকুৱা হৈছে সকলোৱে জানে তো তাৰপাৰি বাৰুৱাৰী পূজাখনত যাবলৈ ওলাইছো আমাৰ ঘৰৰ ওচৰতে তো এতিয়া মই পূজালৈ যাবলৈ ওলাইছো এনেকৈ ৰেডি হৈছো শাৰী পিন্ধিছো তো তেনেহ'লে মোৰ ভিডিঅ'টি চাই যাওক এয়া আমাৰ নলবাৰীৰ বাৰুৱাৰী পূজাখন এইবাৰ খুবেই মানুহ কম কাৰণ সকলোৱে জানে কৰোনাৰ কাৰণে বেয়া লাগিছে বহুত কিন্তু উপায়টো নাই তো এনেকৈ আমি দুৰ্গা মাৰ আশীৰ্বাদ ল'ব লাগিব মনেৰে বিচাৰিলে সকলোখিনি পোৱা যায় বাৰু তো এইবাৰ উপায় নাই বাৰু এনেকৈ কৰিম আৰু আপোনালোকৰ যদি ভিডিঅ'টি চাই ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিব আৰু যিসকলে কৰিছে তেওঁলোকক অশেষ ধন্যবাদ